মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ অসমলৈ প্ৰত্যেক বছৰেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী পক্ষী আহে। তাৰে ভিতৰত বালিমাহী, কুলি, দেওহা, ধৃতৰাজ, ষ্টাৰ্লিং, চাটক ইত্যাদি। আহাচোন আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে অসমৰ পক্ষী উদ্যানসমূহৰ বিষয়ে জানিবলৈ যত্ন কৰোঁ। জাতিংগা পক্ষী উদ্যান। জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। জাতিংগা নামৰ এই ঠাই পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰৰূপে জনাজাত। প্ৰকৃততে ইয়াত পক্ষীসমূহ আত্মহত্যা নকৰে, পক্ষীসমূহক স্থানীয় লোকে হত্যা কৰে। ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁওবাসীসকলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৮০% হ্ৰাস পাইছে। দীপৰ বিল পক্ষী উদ্যান গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি। ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰাৰ লগতে দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ পক্ষী সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। বৰদৈবাম বিলমুখ পক্ষী উদ্যান লখিমপুৰ আৰু ধেমাজি জিলাত অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্তকালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ সমাগম ঘটে। ১৯৯৬ চনৰ জুলাই মাহত এই উদ্যানখন স্থাপন কৰা হৈছিল। পানীদিহিং পক্ষী উদ্যান। পানীদিহিং পক্ষী উদ্যান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। ১৯৯৯ চনত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। এই উদ্যানৰ জলাশয়সমূহত প্ৰায় ২৬৭ বিধ বিভিন্ন প্ৰজাতিৰ আৱাসিক আৰু পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায়।